নেগেটিভ থটে তোমাক কণ্ট্ৰল কৰে না তুমি নেগেটিভ থটক কণ্ট্ৰল কৰা, এইটোৱে আজি শিকিম। নেগেটিভ থট আহিলেই বেছিভাগ মানুহে ভাবে এইটো প্ৰব্লেম, বাট এইটো প্ৰব্লেম নহয়। নেগেটিভ থট ধৰি ৰখা সেইটোৱে প্ৰব্লেম। আমাৰ প্ৰব্লেমটোক মানে আমাৰ থটটোক, নেগেটিভ থটটোক আমি ট্ৰু বুলি ভাবি লওঁ। এনেকুৱা ধৰণত যেতিয়া ভাবিম তেতিয়া আমাৰ এটা কথা মনত ৰাখিব লাগিব, সেইটো হ'ল এই থটটো ফেক্ট না এজাম্পশ্যন বা অনুমান, এনেকুৱা ধৰণৰ। এইটোৰ চলুশ্যন আমি পাই যাম এনেকুৱা ধৰণৰ, যেতিয়াই আমাৰ নেগেটিভ থট আহিব আমি সেই য'ত নেগেটিভ থটত ফ'কাছ কৰি আছিলোঁ তেতিয়াই লগে লগে আমি ফ'কাছটো চেঞ্জ কৰি ল'ম, অন্য এটা টপিকত মই মানে মোৰ মাইণ্ডটো শ্বিফ্ট কৰিম, তেনেহ'লে এই নেগেটিভ থটটো শ্বিফ্ট কৰিব। যেতিয়াই তুমি অন্য কোনো মানে কামত শ্বিফ্ট কৰিবা তেতিয়াই এনজাইটি কমিব, ক্লেৰিটি বাঢ়িব। এইটোৱে আছিল ডে 19।